মই প্ৰাঞ্জিত শৰ্মা। মই আজি এক নতুন চেনেল আৰম্ভ কৰিছোঁ। মোৰ এই চেনেললৈ আপোনালোক সকলোকৈ স্বাগতম জনাইছোঁ। মোৰ এই চেনেলটো আৰম্ভণিতে আপোনালোকক দুটামান কথা ক'বলৈ বিচাৰিছোঁ। মোৰ এই চেনেলটো খোলা মোৰ লক্ষ্যই হ'ল সমাজত চলি থকা কিছুমান কাণ্ড, কিছুমান ঘটনা পৰিঘটনা আপোনালোকৰ হাতত আগবঢ়াই দিয়া আৰু সমাজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰতিভাসমূহ লুকাই থকা সাধাৰণ মানুহৰ সুপ্ত প্ৰতিভাসমূহ আপোনালোকক কেনেকৈ মই দিব পাৰোঁ বা তেওঁলোকৰ প্ৰতিভাসমূহ কেনেদৰে বিকাশ কৰিব পাৰোঁ, এই বিষয়বস্তু হ'ল মোৰ চেনেলৰ। লগতে মই আপোনালোকক আৰু এটা কথা জনাব বিচাৰিছোঁ যে মোৰ এই চেনেলটোত অকল যে তেনেকুৱা ধৰণৰ ভিডিঅ' বা কিবাই পাব সেয়া নহয়। মোৰ এই চেনেলটোত মই নিজে লিখা কিছুমান কবিতা, কিছুমান কাল্পনিক কাহিনী বনাই ভিডিঅ', প্ৰকৃতিৰ মনোমোহা কিছুমান দৃশ্য ইত্যাদিসমূহ, যিবোৰে নেকি মানুহৰ পলকতে দুখ ভৰা অন্তৰত অলপমানো মৰমৰ ভাৱ জগাই তুলিব পাৰে, তেনেকুৱা কিছুমান বিষয়বস্তু মই আপোনালোকক এই চেনেলটোৰ মাধ্যমেৰে দিবলৈ চেষ্টা কৰিম। অনাগত দিনত মোৰ এই চেনেলটোত ভিডিঅ' দিয়া আৰম্ভ কৰিম। আজি মাথো মোৰ এই চেনেলটোৰ শুভাৰম্ভণি দিন হিচাপে ঘোষণা কৰিছোঁ। মোৰ এই শুভাৰম্ভণিৰ দিনত আৰু মই বিশেষ কথা ক'ব বিচৰা নাই আপোনালোকক। মাথো আপোনালোকৰ পৰা বিচাৰিছোঁ অকণমান অন্তৰৰ সঁচা মৰম। যদি মই অনাগত দিনত দিয়া ভিডিঅ'সমূহ ভাল পায় আপোনালোকে, তেতিয়া মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক, আপোনালোকৰ হৃদয়ৰ অকণমান সঁচা অন্তৰেৰে শ্বেয়াৰ কৰক। ইমানখিনিয়ে কৈ মই আজি শুভাৰম্ভণিৰ দিনৰ মুহূৰ্তটোৰ পৰা মই বিদায় ল'ব বিচাৰিছোঁ। নমস্কাৰ।